গোটেই দিন বিচাৰিলেও নেটৱৰ্ক নাপাওঁ কিয় স্মৃতির কাহিনী হল ফরজিয়েরি 5G ললু তথাপিও নেটৱৰ্ক নাই কিয় এয়ারসেল আহিল ভোডাফোন আহিল আইডিয়া আহি গল ইমান বছৰৰ পাছতো আজি সিগনেল কিয় নাহে অলপো নেটৱৰ্ক নাই মানুহে কয় 5G লবা গতি বাঢ়িব আপল 10 Mbps ডাউনলোড 50 Mbps বিজ্ঞাপন সকলো আছে বাস্তৱত কত গল এতিয়া ডাউনলোডৰ গতি কিমান নেটৱৰ্ক আজি নাথাকে কিয় কিয় তোমাৰ এই মায়া লাহে লাহে তোমাৰ ওপৰত বিশ্বাস হেৰাই যায় অ হেৰাই যায় অ হেৰাই যায় এদিন কলা ভাৰতৰ আটাইতকৈ দ্ৰুত নেটৱৰ্ক কত গল সেই বাণী সময়ৰ লগে লগে নেকি সপোনবোৰ হল পানী নে তুমি লাহে লাহে হেরে যাব ধৰিছা অগুৱা মোক হেরে যাব ধৰিছা কিয় তোমাৰ এই মায়া গোটেই দিন বিচাৰিলেও নেটৱৰ্ক নাপাওঁ কিয় ফৰজিয়েরি 5G ললু সপোনবোৰ ৰলা ধৰুৱা কিয় তোমাৰ এই লীলা তোমালোকৰ নীতি নিয়ম কিয় ইমান ঢিলা এবাৰ আকৌ কোৱাচোন 5Gৰ পিছত 6G কেতিয়া আনিবা সময় এতিয়াও আছে হাতত আগতে 5G ঠিক কৰা তাৰ পিছত 6G আনিবা